হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোকৰ ভালে আৰু মোৰো ভাল। আছোঁহি মই ঘৰত। ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আহকচোন যাওঁ আমাৰ পিছফালে থকা নদীখনলৈ। কিমান দূৰ আমাৰ ঘৰৰ পৰা তাকে চাওঁগৈ আহক। বহুত দিন হ'ল বিয়া সোমোৱাৰ পৰা তেনেকৈ যোৱাও হোৱা নাই। আৰু আমাৰ এইডোখৰ পিছফালডোখৰ ঘৰটো দেখিছে অৱস্থা নাইকিয়া হৈছে। কেতিয়া যে ভাল কৰি দিব পাৰিম আৰু এতিয়া গৈ আছোঁ মই। মোৰ লগত গৈছে বাইদেউ ছোৱালীজনী। আচলতে আমাৰ বাইদেউ বিয়া সোমাইছিলে, মানুহজন ঢুকোৱাৰ কাৰণে ছোৱালী দুজনী ইয়াতে থাকে এনেকুৱা ঘৰত। এইটো আছে ঘৰটো আমাৰ ডাঙৰ বৰ্তাহঁতৰ ঘৰ। ইয়াতে থাকে বাইদেউ কিন্তু এতিয়া ঘৰত নাই, কাম কৰিবলৈ গৈছে। দুজনী ছোৱালী যিহেতু আছে সেইকাৰণে সিহঁতকতো পঢ়াবলৈ কাৰণে কি পইচা দৰকাৰ হয়, সেইকাৰণে অলপ বাহিৰত থাকেগৈ। আৰু এতিয়া গৈ আছোঁ পিছফাললৈ। আগতে ঘৰটো আমাৰ পিছফালে আছিলে, কিন্তু আগত গ'লোগৈ বাৰু। এতিয়া কোনডোখৰত আছিলে দেখাম বাৰু মই ঘৰটো। এতিয়া পিছফালে গৈ আছোঁ আৰু এতিয়া এইটো ঘৰটো হৈছে আমাৰ ডাঙৰ মাজু বৰ্তাহঁতৰ ঘৰ। আমাৰ দেউতাৰ ভাগৰ ককাই ভাই তিনিজন। আমাৰ দেউতাই সৰু আছিলে, সেইকাৰণে আমি এতিয়া সৰু ঘৰ আৰু এতিয়া গৈ আছোঁ। এইডোখৰ আমাৰ গোটেইডোখৰ বাৰী হয়। বাৰীডোখৰ এনেই পৰি আছে, কিবা লগাব পাৰে দেউতাই নলগাই, কামো নকৰে, সেনেকৈ পৰি আছে। এতিয়া ভৱিষ্যতে কি হয় নাজানো, পাছত এইবোৰ মাটিনো ক'ত তেনেকৈ পৰি থাকিব, কিবা নহয় কিবা এটা হ'বগৈ বাৰু। কিন্তু এতিয়া যেনেকুৱা আছে তেনেকুৱাটো দেখাবলৈ চেষ্টা কৰিছোঁ আৰু পাছততো গোটেইবোৰ এইবোৰ কি হয়গৈ ক'ব নোৱাৰোঁ। এইফালে ফুলখিনি দেখিলে। এতিয়া এইডোখৰতে আছিলে আমাৰ ঘৰটো। এতিয়া গ'লোগৈ আগফাললৈ বাৰু। এতিয়া গৈ আমাৰ ঘৰৰ পৰা ভালেডোখে আহিব লাগে বাৰু নদীলৈ। আৰু পানী বাঢ়িলে একদম বাঁহখিনি ওচৰলৈকে পানীয়ে বাঁহখিনি পাহি আৰু এইডোখৰ এতিয়া আগতে কঠীয়া নিয়া আছিলে আমাৰ। এতিয়া খেতি নকৰে বাৰু, বেলেগক দি দিয়া হ'ল, আমাৰ বিকি দিব লগা হ'ল। আৰু এইফালে টেঙা গছজোপা আছে, ৰবাব টেঙা গছ। আগতে কি হয়, একদম স্কুলৰ পৰা আহোঁ আৰু নদীলৈকে যাওঁ, আৰু ৰাতিপুৱা ভাগতে নদীলৈ যোৱা হয় আৰু বেছিভাগ আমাৰ। আৰু কাপোৰ কানি ধুবলৈও নদীলৈ যাব লগা হয়। আমাৰ পানীবোৰ আইৰণ আছে, সেইকাৰণে নদীতে কাপোৰবোৰ ধুবলৈ বগা হয়, নহ'লে আইৰণ থকা পানীত ধুই দিলে ৰঙচুৱা হৈ যায় একেবাৰে। এফালে হৈছে এইটো তেলি কচু বুলি কয়। তেলি কচু নখজুৱাই, টেঙা নিদিলেও হয়। আৰু এইফালে দিছোঁ জংঘল হৈ গ'ল। আগতে এইবোৰ ইমান এটা বন নাছিলে, হাবি বন নাছিলে। এতিয়া আকৌ গোটেই বনেৰে আৱৰিলে, গোটেই জংঘলৰ গতে হৈ গৈছে। ভয়ে লাগি গৈছিলে প্ৰথমতে যাওঁতে। দুজনীয়ে গৈছোঁ, একো হাতত নিয়া নাই। মই হেৰিয়ক কৈ গৈছোঁ, ৰিংকিক, মোৰ লগত যা ছোৱালীজনীৰ নাম ৰিংকি, তাক কৈ গৈছোঁ একদম কিবাকিবি নাই ন এইবোৰ লুকাই কিনিবলৈ। আজি গৈ চাওঁ কেনেকুৱা কি। আৰু এইবোৰ আগৰ পানী বাঢ়িলে এইবোৰতে পানী হৈ যায়, ভয়ে লাগে যেনেকুৱাকৈ পানী হয়। এতিয়া বাৰু পানী শুকাই আছে, তথাপিতো বোকা হৈ আছে অলপ। এতিয়া গৈ আছোঁ আৰু পোৱালীজনীৰ লগতে ভয়ে গৈ আছোঁ দেই। আজি বহুত দিনকৈ বছৰৰ মূৰত গৈছোঁ ঘৰত। যদিও আহোঁ মই তেনেকৈ নদীলৈ অহা নহয়, আৰু তাত থকা পৰিৱেশটো বেলেগতো। এতিয়া নদীত প্ৰায় ইমান এটা অহা যোৱা নাই ঘৰত তাত, সেইকাৰণে অকণমান ভয়ো লাগে, নতুন মানুহ নিচিনা হয়গৈ যে, সেইকাৰণে আৰু আহিবও নিদিয়ে ইমানকৈ। তথাপিতো আজি আহোঁ বুলি মাক কৈ থৈ আহিছোঁ। আৰু ছোৱালীকেইজনী শুই আছে এতিয়া বৰ্তমান। মই ৰাতিপুৱাতে আহি দিছোঁ, আৰু উঠিলে বুলি ছোৱালীজনী কোনো আহিব নিবিচাৰিব। ডাঙৰ ছোৱালীজনীয়ে নদী তেনেকৈ দেখা নাই, আমাৰ ওচৰতো নাই তাত নদী, সেইকাৰণে তথাপিতো ভয় লাগে দিয়কচোন। ছোৱালীজনী নামিব বিচাৰিবৰ কাৰণে লৈ নাহিলোঁ। আৰু দেউতাকে তাক নদীলৈ আহিবলৈ মানাই কৰিছে, আৰু ঘপককৈ নামি নিব সেইকাৰণে। আৰু এতিয়া নদীখনত পাই গ'লোহি ওচৰত। এতিয়া বোকাই হৈ আছে, এইবোৰ পানী বাঢ়ি আছিলে, পানী শুকাই আছে। তলত খালি পানী, তলত বালি আছে, বোকা নহয়। এতিয়া ওপৰখিনিহে বোকা উঠি আছে বাৰু। তলত খালি বালি আছে। পানী কমিলে বালিখিনিতে হেৰি কৰা হয়, নিবও পাৰে ঘৰলৈ, আৰু ফিল্টাৰ কৰিবলৈ বাই নিয়ে। আমাৰ গোটেই মাদাৰ আছে। ফিল্টাৰত যদি নাখাওঁ আমাৰ মানে পানী আইৰণৰ তাৰমানে অৱস্থা বেয়া হৈ যায়, ইমানে আইৰণ আছে। ৱাটাৰ ছাপ্লাইটো আছে বাৰু আগফালে, তথাপিতো ৱাটাৰ ছাপ্লাইটো এতিয়া ঘৰে ঘৰে দিয়া হোৱা নাই। কেতিয়াবা হ'লে দিয়ে, মানে যেতিয়া প্ৰয়োজন হয় তেতিয়া পোৱাই নাযায়। সেইকাৰণে ৱাটাৰ ছাপ্লাইটো যেতিয়া ভাল হ'ব, ভাল কৰি আছে দেখিছোঁ। এতিয়া মই চাওঁ আজি আমাৰ নদীখন এখন আছে দিগবৈ নদী, বহুত দিনৰ মূৰত আছে। আৰু পিছফালে যোনখিনি বাঁহ দেখিছে সেইখিনি হৈছে কলিতা গাঁও। এখন গাঁও হয়, পিছফালে গাঁও এখন আছে, সেইখন কলিতা গাঁও। বহুত মানে নদীখন বহুত তলত থকা গতে লাগে,
মাটিটো বহুত ওখ আছে, এইফালৰ মাটিখিনি এফালৰ মাটিখিনিহে চাপৰ, ইফালৰখিনি ওখ, কিন্তু সেইকাৰণে ভয় লাগে কেনেবাকৈ পানী ঘৰৰ ওচৰত পাবগৈ নেকি গোটেই লাগি যায়গৈ। আৰু এতিয়া আহিলোৱেই, ইমানকৈ নেথাকোঁ, ভয়ো লাগে নহয়। এতিয়া যাওঁ ঘৰলৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই। ছোৱালীজনী আগত গৈ আছে।